নমস্কাৰ বৰ্তমান আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ইউটিউব চেনেল AKB আসাম বয় আৰু মই অনাদি কুমাৰ বৰঠাকুৰ আপোনালোকক জনাবলৈ পাই খুশি হৈছোঁ যে মোৰ চেনেল AKB আসাম বয় উদ্যোগত সদৌ ভিত্তিত এখনি অনলাইন বিহুৰ ফটো প্ৰতিযোগিতা আয়োজন কৰিছোঁ আৰু ডেসক্ৰিপশন বক্সত সকলোখিনি নিয়মাৱলী দিয়া হৈছে ইচ্ছুকসকলে সকলোখিনি নিয়মাৱলী পঢ়ি আমালৈ ফটো প্ৰেৰণ কৰিব পাৰে আৰু উল্লেখ্য যে এই ফটো প্ৰতিযোগিতাখনিৰ পুৰুষ মহিলা উভয়ৰ বাবে অনুষ্ঠিত কৰা হৈছে আৰু ঠিক সেইদৰে পুৰস্কৃত কৰা হ'ব প্ৰতিযোগীসকলক এনেকৈ পুৰুষ 3 জন আৰু মহিলা 3 গৰাকী প্ৰতিযোগীক পুৰস্কৃত কৰা হ'ব এতিয়া প্ৰতিযোগিতাখনিৰ মূল যেটো বিষয় বা নিয়ম সেই কথাকিটা আপোনালোকক মই অৱগত কৰিছোঁ মই আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ যে সকলো প্ৰতিযোগীৰ ফটো আমাৰ ইউটিউব চেনেল AKB আসাম বয়ত উপলব্ধ হ'ব সেই কথা আপোনালোকৰ আগত অৱগত কৰিছোঁ আৰু যিজন প্ৰতিযোগীৰ ফটো যিটো ভিডিঅ'ত থাকে তাৰ কমেন্ট বক্সত প্ৰতিযোগীৰ নামটো অসমীয়াত লিখি প্ৰতিযোগীসকলক ভোট দিব পাৰিব মানে ধৰা হ'ল এতিয়া আপোনালোকে স্ক্ৰীনত দেখিছে এখন ফটো এখেতৰ নাম হৈছে ধৰা হ'ল দীপাংকৰ শইকীয়া এখেতৰ নাম হ'ল দীপাংকৰ শইকীয়া এখেতক আপোনালোকে ভোট দিব বিচাৰিছে এখেতৰ নাম হৈছে দীপাংকৰ শইকীয়া এখেতক আপুনি ভোট দিব বিচাৰিছে সেই কাৰণে যোনটো ভিডিঅ'ত এওঁৰ ফটো থাকে যদি তেওঁ আপোনাক অৱগত কৰে মোৰ ভোট দিব তেনেকৈ আপোনাক অৱগত কৰিছে বা আপুনি দেখিছে এই ভিডিঅ'টো চাইছে আপুনি তেতিয়া হৈছে দেখিছে আপুনি আপোনাৰ মন পছন্দৰ প্ৰতিযোগীক আপুনি ভোট দিব বিচাৰিছে আৰু এজন প্ৰতিযোগীকহে আপুনি ভোট দিব পাৰিব সেই কথা আপোনালোকৰ আগত মই অৱগত কৰিছোঁ আৰু আকৌ এবাৰ কৈছোঁ যিজন প্ৰতিযোগীৰ ফটো যিটো ভিডিঅ'ত থাকে তাৰ কমেন্ট বক্সত প্ৰতিযোগীৰ নামটো লিখি অসমীয়াত প্ৰতিযোগীসকলৰ নামটো লিখি ভোট দিব পাৰিব সেই কথা আপোনালোকৰ আগত অৱগত কৰিছোঁ আৰু যেহেতু পুৰুষ মহিলা উভয়ৰ বাবে প্ৰতিযোগিতাখনি আয়োজন কৰা হৈছে সেই কাৰণে আহক আজি আমি পুৰুষ ফটোৰ মাজলৈ যাওঁ আহক সেয়ে আছিল পুৰুষসকলৰ আপোনালোকে ফটো দেখিলে নিশ্চয় আপোনালোকে ভোট দিছে কমেন্ট বক্সত ভোট দিয়ক যিসকল প্ৰতিযোগীৰ নাম দেখিছে তেখেতসকল যদি আপোনাৰ প্ৰিয় তেতিয়াহ'লে আপুনি কমেন্ট বক্সত গৈ তেখেতসকলৰ নামটো লিখক আৰু ভোট দিয়ক তেনেকৈ আকৌ মই পুৰুষসকলৰ ভিডিঅ' দিম পুৰুষসকলৰ ফটো আহিব তেনেকৈ আৰু তেনেকৈ মই ভিডিঅ' আকাৰে মোৰ চেনেলত উপলব্ধ হ'ব আৰু সেয়ে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি থব যাতে আপোনাৰ মন পছন্দৰ প্ৰতিযোগীক আপুনি ভোট দিব পাৰে যদি আজি এই প্ৰতিযোগীসকলক ভাল লাগিছে তেতিয়াহ'লে ভোট দিয়ক মই আপোনালোকৰ আগত অনুৰোধ কৰিছোঁ যদি ভাল লাগিছে ভোট দিয়ক আৰু ঠিক সেইদৰে আকৌ আহিম আপোনালোকৰ মাজলৈ আৰু মহিলাৰ ফটোৰো আপোনালোকক দেখুৱাম চাব কেনেকুৱা পায় জনাব আৰু যদি আপোনাৰ মন পছন্দৰ প্ৰতিযোগী হয় তেতিয়াহ'লে আপুনি ভোট দিব পাৰিব এইখিনিতে এটা কথা মন কৰিব যাতে এজন প্ৰতিযোগীকহে আপুনি ভোট দিব পাৰিব পুৰুষ হওক মহিলা হওক সেইটো নাজানো মুঠতে এজন প্ৰতিযোগীকহে আপুনি ভোট দিব পাৰিব আপোনাৰ নিজৰ একাউণ্টৰ পৰা ধন্যবাদ আজিলৈ বিদায় মাগিছোঁ পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ আৰু চাই থাকিব মোৰ চেনেল AKB আসাম বয় ধন্যবাদ